হেল্ল' বন্ধু বান্ধৱীসকল, আপুনি শুনি আছে ইমেজিন PART-7। আগৰ এপিছডত আপুনি শুনিছিল যে লিঅ'ই বন্ধু বান্ধৱীৰ লগত স্পেচশ্বিপ পৰা ঠাইলৈ যায় আৰু লিঅ'ই পৃথিৱী ধ্বংস হোৱাৰ পৰা বচায়। পাছত সপোনত চিলভাৰে তাক সকলো কথা বিৱৰি কয়। আৰু এতিয়া বহু বছৰ আগতে যেতিয়া এই পৃথিৱীত ডাইনছৰ বাস কৰিছিল, দুৰ্ভাগ্যক্ৰমে সেই সময়ত এটা উল্কাপিণ্ড পৰি সেই ডাইনছৰৰ প্ৰজাতি ধ্বংস কৰিছিল। যেতিয়া সকলো ধ্বংস হৈ গ'ল, ধ্বংসলীলা কমাৰ পাছত দেখা গ'ল এখন সৰু স্পেচশ্বিপত কেইটামান এলিয়েন আহিছিল। এলিয়েন কেইটাৰ প্ৰজাতিটোৰ নাম হ'ল ক্ৰী, আৰু সিহঁতৰ গ্ৰহটো সিহঁতে পলিউশ্যনৰ দ্বাৰা ধ্বংস কৰি পেলাইছিল। যেতিয়া সিহঁতৰ গ্ৰহটোত অক্সিজেনৰ মাত্ৰা কমি গ'ল, জনসংখ্যা বৃদ্ধি হ'ল আৰু থাকিবলৈ ঠাই নোহোৱা হ'ল, তেতিয়া অধিক সংখ্যক ক্ৰীয়ে ডাঙৰ এখন স্পেচশ্বিপত পলাল। আৰু বাচি থকা ক্ৰীসকলে সৰু সৰু স্পেচশ্বিপত উঠি নতুন গ্ৰহৰ সন্ধানত পলাল। ক্ৰীসকলৰ গ্ৰহটো ধ্বংস হৈ গ'ল আৰু তাৰ ডাঙৰ এভাগ অংশ পৃথিৱীত উল্কাপিণ্ডৰ ৰূপত পৰিল আৰু ডাইনছৰ বাস কৰা ঠাইবোৰ ধ্বংস কৰি পেলালে। ইয়াৰ লগে লগে যিবোৰ ক্ৰীয়ে সৰু সৰু স্পেচশ্বিপত পলাইছিল, তাৰ এখন স্পেচশ্বিপ পৃথিৱীত উল্কাপিণ্ড পৰাৰ পাছত পৰিল। ইয়াৰ বহু বছৰ পাছত মানুহৰ জন্ম হয় আৰু লাহে লাহে মানুহ উন্নত হ'ব ধৰিলে। তাৰ ভিতৰত 4জন মানুহ বৰ বিখ্যাত হয়। প্ৰথমজন সকলোতকৈ বলৱান আৰু সাহসী আছিল। দ্বিতীয়জন বুদ্ধি থকা, চতুৰ আৰু শক্তিশালী। তৃতীয় আৰু চতুৰ্থজন ৰহস্য থকা সঁচা ঘটনাৰ লেখক। এই 4জনকে মানুহে ভগৱানৰ দূত ৰূপে গণ্য কৰিছিল। এদিনাখন প্ৰথমজন মানুহ, যোন সকলোতকৈ বলৱান আৰু সাহসী আছিল, তাৰ ক্ৰীৰ লগত কিবা কাৰণত কাজিয়া হয় আৰু প্ৰথম মানুহজনে ক্ৰীক হৰুৱাই দিয়ে। ক্ৰীসকলে সহজে যুদ্ধত হাৰ মানিব নোখোজে। ৰাতি ক্ৰীটোৱে আহি প্ৰথম মানুহজনক মাৰি গুচি গ'ল। পিছদিনা 3জন বন্ধুৱে মিলি তাৰ প্ৰতিশোধ ল'বলৈ সকলো ক্ৰীকে মাৰি পেলালে। সিহঁতক মানুহ জাতিক ৰক্ষাৰ কাৰণে জন্ম দিছিল। সিহঁতৰ আগত কোনেও টিকিব নোৱাৰে। সেইকাৰণে ক্ৰীসকলক 3জন বন্ধুৱে অতি সহজে মাৰিব পাৰিলে। সহজে হাৰ মানিব নোৱাৰা ক্ৰীসকলৰ মাজৰ এজনে আন ঠাইত থকা ক্ৰীসকলক মেছেজ দি 3জন বন্ধুক ক'লে, 5000 বছৰ পাছত তহঁতৰ পৃথিৱী ধ্বংস হ'ব। আমাক সহজ জীৱ বুলি নাভাবিবি বুলি কৈ ক্ৰীজন মৰি থাকিল। দুয়ো লেখকে কিতাপত সকলো কথা লিখে, কিন্তু বেলেগ বেলেগ বহুত কিতাপ, মানে 17খন কিতাপ লিখে আৰু সকলো কথা এখন কিতাপত লিখে। এই 4জন মানুহক কোনেও মাৰিব নোৱাৰে, কিন্তু শুই থকা অৱস্থাত মাৰিব সহজ, আৰু সিহঁত মৰিলে পিছলৈ পুনৰ জন্ম নহয়। পৃথিৱীক সিহঁতৰ ভিতৰত এজনেহে বচাব পাৰিব, কিন্তু ইমান বছৰ জীয়াই কোনেও নাথাকে। সেইকাৰণে সিহঁতে এটা উপায় উলিয়ায়। সিহঁতৰ ভিতৰত 2জনে নিজকে নিজে মাৰিব লাগিব আৰু শেষৰজনেহে পুনৰ জন্মৰ প্ৰক্ৰিয়া লাভ কৰিব। দুয়ো লেখকে নিজকে নিজে আত্মত্যাগ কৰে আৰু শেষৰজনে পুনৰ জন্ম প্ৰক্ৰিয়া লাভ কৰে। কিন্তু ইয়াতো এটা কথা, পুনৰ জন্ম লাভ কৰাজনে আগৰ জন্মৰ সকলো কথা পাহৰি যাব আৰু মনত নাথাকিলে সি শক্তি লাভ নকৰিব। সেইকাৰণে তাক আৰু এটা শক্তি দিয়ে, তৰা শক্তি। তৰা শক্তি এটা শিলৰ দৰে টুকুৰা, আৰু টুকুৰাটো এটা বাকচত বন্ধ কৰি এটাৰ পৰা আন এটা মানুহক দিয়া নিয়ম বনোৱা হয়। যেতিয়া সময় আহিব, তেতিয়া বাকচটোই আচল মালিকৰ হাতত আহিব আৰু তাক কিতাপৰ লগত সম্পৰ্ক কৰাব। কিতাপৰ লগত সম্পৰ্ক হোৱাৰ লগে লগে কিতাপখন এজন মানুহে পঢ়িব আৰু মালিকে শুনিব। একো বুজি নাপালেও তাৰ সকলো মনত পৰিব। এই সকলোবোৰ বাকচটোৱে কৰিব। চিলভাৰে কথাখিনি কোৱা শেষ কৰিলে। লিঅ'ই ক'লে, আৰু সেইজন মানে দ্বিতীয়জন মই, আৰু বাকচটো যদি মই নেহেৰুৱালো হয়। চিলভাৰে ক'লে, সি হেৰালেহেঁতেনে। এইটো সঁচা, নেহেৰুৱালেও কিবা বেলেগ হ'লহেঁতেন। বাকচটো তোমাৰ
আৰু কিতাপৰ সম্পৰ্ক যেনেকৈয়ে নহওক কৰালেহেঁতেন। যিদিনা তোমাৰ লগত শক্তি থাকিব তেতিয়া যদি তুমি কোনো মানুহক হত্যা কৰা তেতিয়া মানুহজনৰ পৰিচয় সময়ৰেখাৰ পৰা ওলাই যাব। তোমাৰ দুই ধৰণৰ শক্তি আছে, প্ৰথমটো তৰা শক্তি আৰু দ্বিতীয়টো তুমি যিমান ভাল কাম কৰা তোমাৰ শক্তি সিমানেই বাঢ়ি যাব আৰু বেয়া কাম কৰিলে কমি যাব। লিঅ'ই ক'লে, মই এতিয়া ভাল কাম কৰিলো, মোৰ শক্তি বাঢ়ি গৈছে, মই এতিয়া মিয়াক জীয়াই তুলিব বিচাৰো। তাইৰ একো ভুল নাছিল, মোৰ আৰু কিতাপৰ মাজত তাইৰ মৃত্যু হয়। এমাহ পাছত লিঅ' আৰু মিয়াই একেলগে সকলো ৰহস্য ভেদ কৰে আৰু কিতাপবোৰ চৰকাৰক দিয়ে। লিঅ'ৰ যেতিয়া শক্তি থাকে তেতিয়া তাৰ নাম হয় ইমাজিন, কাৰণ কাৰো একো মনত নাথাকে, কোনেও ভাবিবই নোৱাৰে কি হ'ল। লিঅ' এজন গুপ্ত হিৰো হৈ থাকিল। কমেণ্টত জনাব এই সম্পূৰ্ণ কাহিনীটো শুনি কেনে লাগিল। যদি আপোনাৰ এই কাহিনীটো শুনি ভাল লাগিল তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল ষ্টৰিজ। আৰু এটা ভাল কাহিনী লৈ আমি আহি আছো অহা সপ্তাহত, তেতিয়ালৈ ষ্টে টিউন। What you know about rolling down in the deep? When your brain goes numb, you can call that mental freeze. When these people talk too much, put that shit in slow motion. Yeah, I feel like an astronaut in the